নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি মই হালধিৰে ডেটল সাবুন বনাই দেখুৱাম আপোনালোকক। হালধিটোতো ছালৰ কাৰণে কিমান ভাল সকলোৱে জানে। আজি সেইবাবে ভাবিছো হালধিৰে ডেটল সাবুন বনাই আপোনালোকক দেখুৱাম একেবাৰে সহজ পদ্ধতিৰে। আপোনালোকে এনেদৰে বনাব পাৰিব। আহক দেৰি নকৰি হালধিকণ আনি লওঁ। বাৰীতে অকণমান হালধি কৰি থৈছো, তাৰে পৰা অকণমান হালধি খাদি ললো মই। বেছিকণ হালধি নালাগে, অকণমান হ'লে হৈ যাব। হালধিকণ মই ধুনীয়াকৈ ধুই চাফা কৰি ললো। লগতে মই লিকুইড ডেটলটো লৈছো। ডেটল সাবুনটোৰ কাৰণে অকণমান ডেটল লাগিব। লগতে চফ বেছ লৈছো। হালধিকণ সৰু সৰুকৈ কাটি লৈ মই মিক্সাৰ বাটি এটাতে ভৰাই লৈছো। এইখিনি পিচি ল'ম মই। এয়া পিচি লোৱা হৈ গ'ল। এতিয়া মই চেকনি এখনেৰে চেকি ইয়াৰ ৰসখিনি উলিয়াই ল'ম। সীতাখিনি মই ব্যৱহাৰ নকৰোঁ। হালধিৰ ৰস বেছিখিনি নালাগে, অকণমান হ'লে হৈ যাব। ৰসখিনি উলিয়াই থাকোঁতে মই হাততে অকণমান চেপি লৈ পেলাই নি সোণটোৰ গালত লগাই দিলোঁ। হালধিটো আমাৰ ছালৰ কাৰণে বহুত ভাল। হালধিয়ে আমাৰ ছালখন উজ্জ্বল কৰি ৰাখে। চেকি লোৱা হালধিৰ ৰসখিনিতে মই এসাফৰ ডেটলৰ লিকুইড দি দিছোঁ। চাবোন বনাবলৈতো চফ বেছটো লাগিবই। মই এতিয়া চফ বেছখিনি সৰু সৰুকৈ কাটি লৈছোঁ। চফ বেছখিনি মই অনলাইন অৰ্ডাৰ কৰি আনি লৈছোঁ। গেছটো জ্বলাই লৈ মই কেৰাহীখন পাতি দিছোঁ। ইয়াতে মই অলপ পানী দি দিছোঁ। পানীখিনি অকণমান সময় মই গৰম হ'বলৈ দিম। এতিয়া মই এটা চচত চফ বেছখিনি ভৰাই লৈছোঁ। মই ডাবল বইলিং প্ৰচেছত বনাম। পানীখিনি গৰম হোৱাত ইয়াতে মই চফ বেছখিনি বহাই দিছোঁ। মই চফ বেছখিনি গলি অহালৈকে অকণমান সময় লৰাই থাকিম। চফ বেছখিনি গলিবলৈ 8 পৰা 10 মিনিটমান সময় লাগিব। চফ বেছখিনি গলালৈকে মই চিলিকন ট্ৰেখনত নাৰিকল তেল এটোপাল এটোপাল দি পেলাই সানি লৈছোঁ। চাবোনটো তেতিয়া সহজতে ওলাই আহে। চফ বেছখিনি সুন্দৰকৈ গলি গৈছে। চফ বেছখিনি আপোনালোকে সুন্দৰকৈ গলিবলৈ দিব, নহ'লে চাবোনটো ঢিলা হৈ থাকে। এতিয়া মই হালধি আৰু ডেটলৰ মিশ্ৰণখিনি ইয়াতে দি দিছোঁ। এইখিনি দিয়াৰ পিছত বেছি সময় উতলাব নালাগে, 1 মিনিটমান উতলালে হৈ যাব। চাওকচোন, কালাৰটোৰ পূৰা ডেটল চাবোনৰ নিচিনা হৈছে। হালধিয়ে আমাৰ ছালখন উজ্জ্বল কৰি ৰাখে, লগতে আমাৰ ডেটলে আমাৰ বীজাণুবোৰ নাশ কৰে। সেইবাবে মই আজি সুন্দৰকৈ আপোনালোকক ডেটল চাবোন বনাই দেখুৱালোঁ। এতিয়া মই চিলিকন ট্ৰেখনতে বাকি লৈছোঁ। চিলিকন ট্ৰেখনো মই অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ। চিলিকন ট্ৰে নাথাকিলে আপোনালোকে ডিছপ'জেল গিলাচ বা বাতিটো বনাব পাৰিব। 5 মিনিটমানৰ পিছত মই ওপৰত যিটো ফেন উঠি আছে, সেই ফেনটো আঁতৰাই দিম। সেইটো নতৰালেও একো কথা নাই, কিন্তু দেখিবলৈ ধুনীয়া হয় আঁতৰাই দিলে। ফেনখিনি মই ধুনীয়াকৈ আঁতৰাই ল'লোঁ। এতিয়া মই 1 ঘণ্টামান সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। মই ফ্ৰিজত নথওঁ, বাহিৰতে থৈ দিম 1 ঘণ্টামানৰ কাৰণে। এয়া মই 1 ঘণ্টাৰ পিছত চাইছোঁ সুন্দৰকৈ টান হৈ গ'ল। আপোনালোকেও এনেদৰে ডেটল চাবোন বনাই ঘৰতে ব্যৱহাৰ কৰিব পাৰিব। একেবাৰে সহজ পদ্ধতিৰে দেখাইছোঁ। ডেটল চাবোনটো আমাৰ স্কিনৰ কাৰণেও বহুতেই ভাল। যদি ভিডিঅ'টো চাই অকণমান হ'লেও কিবা এটা শিকিব পাৰিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।